মানে এতিয়া আছোঁ ওপৰতে, কিন্তু অলপ পাছত আপোনালোকক লৈ যাম ল'ৰালৈকে লিপষ্টিক লগাবৰ কাৰণে। মানে আজিতো কৈছোঁ আপোনালোকৰ থাম্বনেইল দেখি গম পাইছে লিপষ্টিক লগাব যাম বুলি। তো ক'ত কেনেকৈ কেতিয়া ক'ত মানে লিপষ্টিক লগাব পাৰি আৰু গছজোপা কোনজোপা আমি চাই যাওঁ বোলো পটাপট। এনেকৈ আহি আমি গছজোপা ওচৰলৈ গৈছোঁ, হাবিৰ মাজে বিলাক। কিন্তু বেকগ্ৰাউণ্ডত মিউজিক বাজি আছে, বাদ দিয়ক সেইটো বাদ দিয়ক। তো এতিয়া আমি গছজোপা চাওঁগৈ, মানে আপোনাক কৈছোঁৱে ন, কোৱা নাই বাৰু ভালকৈ যেনেকৈ থাম্বনেইলত। তো এইজোপা হৈছে সেই গছজোপা যিজোপা মই কৈছিলোঁ সেন্দুৰীয়া গছ বুলি। মানে এজোপা হৈছে সেইজোপা গছজোপা যিজোপা সেন্দুৰীয়া বুলি আমি কৈ আছিলোঁ আপোনালোকক। মানে অলপ আঁতৰৰ পৰা দেখাওঁ, অলপ ওচৰৰ পৰা দেখাওঁ, পাতটো এনেকুৱা হয়। আৰু এইখিনি দেখিছে যে মানে ফটোকেইখন অকণমান কালাৰটো বেলেগ, মানে আৰু অলপ গ্ৰাফিক্সটো হাই লাগিছে ন। এইটো মোৰ নতুন ফোনটোত লোৱা হয়তো iOS ডিভাইচৰ নতুন আহিছে। তো আৰু এইবিলাক দেখিছে ন, বাকীবিলাকতকৈ অলপ হেভি হয় ফটো ভিডিঅ'বোৰ। তো ভিডিঅ' বনাবৰ কাৰণে আনিছোঁ বিশেষকৈ সেইটো। মানে কি এতিয়া আমাক গুটি চুটি কিবা ফটো চটো দেখালোঁ ন, ভিডিঅ'টো দেখালোঁ গুটি চুটিবিলাকৰ। কিন্তু কথা হ'ল কি গুটিটো বহুত ওপৰত আছে, মানে ওপৰত থকাৰ লগে লগে আমি তাত নমাব লাগিব ওপৰৰ পৰা। তো নমাবৰ কাৰণে এডাল লৈ লৈছোঁ এডাল। এনেকৈ পাৰিম, পৰাৰ পিছত আপোনালোকক কালাৰটো দেখাম আচলতে। তো সদ্যহতে হৈছে এইটো গুটিটো, মানে যিটো দেখিছে মই হাতেৰে এইটো ফালিবলৈ লৈছোঁ। আৰু এই যে গুটিটো দেখিছে মই এতিয়া লাহেকৈ এৰুৱাম, এৰুৱাই পেলাই মই মানে অলপমান হেৰি কৰি দিম, মোহাৰি দিম আৰু চাই থাকক লাহে লাহে চাই থাকক লাহে লাহে। দেখিছে হাততে, মোৰ হাতত চাওক এতিয়া ধুনীয়াকৈ ৰং লাগিছে। তো এই ৰংটো আচলতে আপোনাৰ মেডিচিনেল হওক বা আপোনাৰ আগতে দিনত কাপোৰ ৰং কৰিবৰ কাৰণে, মুখত লগাবৰ কাৰণে লিপষ্টিক হিচাপত ব্যৱহাৰ কৰা হৈছিলে। এইজোপা এইটো এতিয়া চাওক ধুনীয়াকৈ দেখিছে, আঙুলি মূৰত দেখিছে, আঙুলি মূৰ ৰঙা হৈ গৈছে। আৰু সেই হাতৰ তলত চব ধুনীয়াকৈ দেখি আছে, বৰ স্পষ্টকৈ ওলাই আছে ৰংটো আচলতে। গুটিটোতো সৰু সৰু হয়, কিন্তু আগতে বহুত দিন সৰহকৈ খুন্দি পেলাই ভৰাই থয় আৰু বাঁহৰ চুঙাত। তো আজিলৈ ভিডিঅ'টো ইমানটোৱে, মানে বৰ বেছি দীঘল নকৰোঁ। তো কাৰণ আপোনালোকক গছজোপাৰ বিষয়ে জনাব লগা আছিলে, জনালোঁ দেখালোঁ। তো গছজোপাৰ নামটোতো লিখিয়ে দিছোঁ আৰু অলৰেডি। আৰু গছজোপা যদি কোনোবাই পায় যাতে সকলোৱে মানে ভালদৰে ৰাখে আৰু ঘৰত, কাৰণ আজিকালি তেনেকুৱা গছবিলাক পাবলৈ নাই সহজতে। তো ইমানেই। আৰু বাকী টুইটাৰত আছোঁ এইবাৰ ন, টুইটাৰত আছোঁ, হেৰিত আছোঁ, ফ'ল' কৰি দিব। লগতে আহি আছোঁ নতুন আৰু কিবা বেলেগ গছৰ ভিডিঅ' লৈ পেলাই। তো চাই থাকক, ধন্যবাদ।